তো নমস্কাৰ কলিজাসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো ফাইনেলি এইচএছ এক্সামৰ ৰিজাল্ট দিলেগৈ। তো ৰিজাল্টৰ ওপৰতে ভিডিঅ'টো আজি বনাওঁ। কি হয় শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। বহুত এণ্টাৰটেইন হ'বলৈ গৈ আছে। তো বলক ভিডিঅ'টো নহ'লে ভিতৰলৈ আগবাঢ়ো। তো ৰিজাল্টটো কেনে হ'ল সেইটো মই পাছত ক'ম, কিন্তু এক্সাম নিদিয়াৰ আগতে মই কি কি কৰিব লগা হৈছিল সেইটো শুনিব। তো জোনাকী পৰুৱাৰ পোহৰত পঢ়িছিলোঁ। কোনোবাই যদি ৰাস্তাত বিড়ি খাই যায় তাক ৰখাই পেলাই বিড়িৰ পোহৰত পঢ়িছিলোঁ, ধূপকাঠিৰ পোহৰত পঢ়িছিলোঁ। তো ইমানখিনি কষ্ট কৰি পঢ়াৰ পাছতো 3টা ছাবজেক্টত ফেইল। তো বেয়া লগা নাই 3টা ছাবজেক্টত ফেইল হ'লেও, কাৰণ নিজৰ ভাল পোৱা ছাবজেক্টটো যে মই পাছ কৰিছোঁ। তো কি ছাবজেক্টত মই পাছ কৰিছোঁ চাওক। আছামিজ, জিঅ'গ্ৰাফী আৰু লজিক এণ্ড ফিলচফিত পাছ কৰিছোঁ, তাতেই সুখী। কাৰণ আছামিজটো মোৰ নিজৰ ভাষা, কাৰণ তাত মই ফেইল কৰিলে নিজকে লাজ কৰি ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। 2 নম্বৰটো হ'ল কি জিঅ'গ্ৰাফী, কাৰণ মই প্ৰকৃতি প্ৰেমী ল'ৰা, অসমত থকা গছ গছনি ভাল পাওঁ আৰু জিঅ'গ্ৰাফী অলপ ভিতৰে তেনেকুৱা ভাল পাওঁ। লিখিলোঁ কিবা এটা প্ৰেক্টিকেল মাৰ্কছ আৰু দি পেলাই পাছ কৰা দিছে। তো 3 নম্বৰটো হ'ল কি লজিক এণ্ড ফিলচফি, কাৰণ মই কথা কৈ বেছি ভাল পাওঁ। তৰ্ক বিজ্ঞান সেইটোৱে ছাবজেক্টটো, সেইটোৱে মই পাছ কৰিছোঁ। যদি তাতো মই ফেইল কৰিলোহেঁতেন, বেয়া পালোহেঁতেন, কাৰণ মই অলপ হ'লেও এনেকৈ কথা ক'বলৈ শিকিছোঁ, কাৰণ এই তৰ্ক বিজ্ঞানৰ কাৰণে বা তৰ্কশাস্ত্ৰৰ কাৰণে। তো চাওক, এতিয়া মই বাকী 3টা ছাবজেক্টত ফেইল কৰিলেও কিয় বেয়া লগা নাই। তো 1 নম্বৰটো হৈছে কি ইংলিছ। ইংৰাজসকলক জানে চাগে সকলোৱে। তো 200 বছৰ আমাৰ ভাৰতবৰ্ষখনক ইমানখিনি টৰ্চাৰ, মানে কি ক'ম আৰু, ইমানখিনি শাসন কৰি পেলাই ইমান আমাক ভুক্তভোগিব দিলে। তাৰ পাছতো সিহঁতক যদি আমি মনত ৰাখি থওঁ বা সিহঁতক ৰিছপেক্ট কৰি পাছ কৰিব লাগে, সেইটো কথা নহয়। সেইকাৰণে মই ইংলিছত ফেইল কৰিলেও বেয়া লগা নাই। शाबाश बेटा, बहुत बढ़िया। তো 2 নম্বৰটো হ'ল কি পলিটিকেল চায়েন্স। মই জুবিনাৰ অনুৰাগী হয়। আই হেড পলিটিক্স আৰু এইবোৰ ৰাজনীতি মই বেছি ভাল নাপাওঁ। তো সেইকাৰণে ফেইল কৰিলোঁ। ফেইল কৰাই দিলে বাৰু, কৰিলোঁ নহয়। তো 3টো হৈছে কি ইকনমিক্স, যিটো নেকি মোৰ শৰীৰতে নাই। ইকনমিক্সকে চলিবই নাজানো, মই কেনেকৈ পাছ কৰিম। अच्छा তো সেইটোৱে আছিলে মোৰ এইচএছ এক্সামৰ ৰিজাল্ট। তো কেনে পালে মোৰ ৰিজাল্ট, আৰু আপোনালোকেও কিছুমানে দিছে চাগে, কমেণ্ট কৰিব কেনেকুৱা হ'ল, ভাল হ'ল নে বেয়া হ'ল। মোৰতো সেইটোৱে আছিলে মিছা। কিন্তু झूठ बोलो, बार बार झूठ बोलो। তো ফেইল হ'লেও পাৰ্টিৰ নামত বা চাহ খোৱাৰ নামত মিঠাই আনিব নোৱাৰি। দেউতাই এপোৱা চেনি লৈ আহিছে, সেইটোৱে খাবলৈ এতিয়া যাওঁ। তো বাছ বন্ধু বান্ধৱীসকলে সেইটোৱে সৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কেনে লাগিল আজিৰ ভিডিঅ'টো চাই, প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। তো এতিয়া মই যাওঁ চাহ খাবলৈ। তো নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই। एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबा के लाइक और शेयर ठोक दीजिए।